আজি নাগালেণ্ডৰ একদম পুৰা ঘূৰ জংঘলৰ মাজত আহিছোঁ আমি। উষা ডিষ্ট্ৰিক্ট পাই গৈছোঁহি। সম্পূৰ্ণকৈ আমি দেখাবলৈ চেষ্টা কৰিম দেই। এয়া তললৈ নামি নামি গৈ আছে এখন নদী। নদী মানে এতিয়া বাৰিষাতো অহা নাইতো ইমান। তেওঁ বুলি কালি পৰহি বৰষুণ জাকত এইবোৰ খহাই নিছে। মানে ইয়াত সেউজীয়া পৰিৱেশটো বেছিতো, সেইটো পিকচাৰ কোৱালিটিটো ভাল উঠে। আৰু পানী কেনেকুৱা চফা পানী আহে দেখিছে, পুৰা চফিত পানী যায়, খাব পৰা। উঠি যাম আমি। গছ লতা কি সুন্দৰ, গ্ৰীণ একদম পুৰা। অলপ ওপৰলৈ উঠি গৈছোঁ আৰু বহুত কষ্ট উঠিবলৈ। তামোলবাৰী ইয়াত বিখ্যাত আৰু নাগালেণ্ডত তামোলবাৰী বিখ্যাত। প্ৰত্যেকটো স্থানতে অকল তামোলবাৰী। আৰু অলপ আগলৈ গৈ আমি দেখামগৈ দেই পাম ঘৰ। এই দেখোন পাম ঘৰ, কি ধুনীয়া সেউজীয়া পৰিৱেশ চাওক না। এইখন এখন তামোলবাৰী চাওক না, কি সুন্দৰ। চবফালে অকল তামোলবাৰী কলবাৰী, কলবাৰী। এইখন এখন চাওক না তামোলবাৰী, কি সেউজীয়া পৰিৱেশ। নাগালেণ্ড এইটো পামঘৰ। চাওক না সেউজীয়া পৰিৱেশ। ইয়াৰ লমে লাগি আছে গোল নেমু বাগান, পুৰা লমে লাগি আছে গোল নেমু বাগান। এজোপা আকৌ কঁঠাল, কি ধুনীয়াকৈ কঁঠালজোপা লাগি আছে দেখিছেনে? একদম খাবলৈ বৰ সোৱাদ হ'ব চাগে, মজা। এইটো হৈছে নাগালেণ্ডৰ পামঘৰ বুলি ক'লেও বেয়া নহয় আৰু। কি সেউজীয়া সুন্দৰ পৰিৱেশৰ মাজত থাকি ইয়াত ভাল লাগিব চাগে। আৰু ইয়াত কিছু ব্যক্তিয়ে টাৱাৰৰ কাম কৰি আছে। এইখন এখন তামোলবাৰী, কি সুন্দৰ তামোলবাৰী। সেউজীয়া এটা মনোৰম দৃশ্য দেখা পায়, যে নাগালেণ্ডলৈ আহি পায় তেখেতলোকে গম পাব। এখন নেমু বাগান, বৰষুণ পৰি একদম সুন্দৰ এটা পৰিৱেশ হৈ আছে নাগালেণ্ডৰ প্ৰত্যেক জেগাটো আমি দেখাবলৈ চেষ্টা কৰিছোঁ। নেমুটো একদম পুৰা ধুনীয়া। এখন তামোলবাৰী তুলিবলৈ কিমান কষ্ট, যিজনে প্ৰতিপাল কৰে সেইজনে দুখবোৰ অনুভৱ কৰে। চাৰিওকাষে অকল তামোলৰ বাগান, কলৰ বাগান। আজি দুই ভাই পাহাৰলৈ বুলি ওলাই আহিছিলোঁ। যিমান পাৰোঁ আপোনালোককো দেখুৱালোঁ। আমাৰ ভিডিঅ'বোৰ চাবলৈ চেষ্টা কৰিব আৰু এটা শ্বেয়াৰ মাৰি দিলে আমি বহুত কণ সুখী হ'ম। চফা পানী, খাই যাওঁ পানী অলপ। ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।
ধন্যবাদ।